তো গাইছ এই ঠাইখিনি চিনি পাইছে নে? এই ধুনীয়া ঠাইখিনি হয়তো বহুতে চিনি পাইছে ঠাইখিনি। চাওক পিছফালে কি ধুনীয়া ঠাই। এয়া ব্ৰহ্মপুত্ৰ পাৰ আৰু এইখন এখন নতুন ব্ৰিজ। এইফালে এইখনে হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু এইখন হৈছে গুৱাহাটীৰ নতুন ব্ৰিজ। মই দেখুৱাই আছো। ব্ৰিজখনৰ আৰম্ভণি পইণ্টটো হৈছে ইফালে ভূটনাথ পাৰ হৈ আহিয়ে ভূটনাথৰ পৰা অলপ দূৰ আহিয়ে আৰম্ভ হৈছে ব্ৰিজখন আৰু ইফালে মাছখোৱা প্ৰায় মাছখোৱা লৈ আছে আৰু এইখন হৈছে এখন উইংছ ইখন আৰু তাৰে মেইন দলংখন হৈছে এইখন মেইন ব্ৰিজখন যিখন এইখনেই হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু এইখন হয়তো অসমৰ প্ৰথমখন 6 লেন ব্ৰিজ যিখন আছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এইখন 7 নম্বৰ ব্ৰিজ। প্ৰথম শৰাইঘাটৰ দুখন কলীয়া ভোমৰা নৰনাৰায়ণ সেতু ধলাশদিয়া বগীবিল আৰু পলাকবাৰী আৰু শুৱালকুছিত এখন বনাই আছে আৰু এইফালে ধুবুৰী আৰু ফুলবাৰীত এইখন এখন ব্ৰিজ মানে বৰ্তমান বনাই আছে এই দুখন। আৰু এটা ভাল খবৰ যে এইখন ফেব্ৰুৱাৰী মাহত অপেনিং হবলৈ গৈ আছে। তো গাইছ এয়াই হৈছে মোৰ পিছফালে কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতু আৰু এইখন হৈছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী নতুন ব্ৰিজ। এইখনে হৈছে অসমৰ হয়তো 6 লেন ব্ৰিজ প্ৰথমখন 6 লেন ব্ৰিজ এইখনে আৰু এইখন এক্সট্ৰা ডজ কেবুল ব্ৰিজ কেবুলৰ ব্ৰিজ এইখন মানে এখন মজা ব্ৰিজ হ'ব এখন আৰু এই ব্ৰিজখন হলে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ যাতায়াত সুবিধা হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মানে ভাল হ'ব আৰু উন্নত হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মানে ভাল লগা দেখাতো ভাল হ'ব ব্ৰিজখন আৰু এইখন হলে বহুত সুবিধা হ'ব যিখিনি উত্তৰ গুৱাহাটী হওক বা বাইহাটা চাৰিআলি নলবাৰী চলবাৰী এইফালে যোৱা পাঠশালা যোৱা এইটো চাইডে এইখন ব্ৰিজেদি যাব পাৰিব তেতিয়া বহুত মানে সময় আৰু বহুত কিলোমিটাৰ কমি যাব প্ৰায় 15-20 কিলোমিটাৰ মান ডিষ্টেন্স কমি যাব বহুত সময় বাচি যাব মানে ভাল হ'ব আৰু বহুত ভাল হ'ব এইখন হলে। আৰু কাম মেক্সিমাম হৈয়ে গৈছে অলপ সাইডৰ কাম কিছুমান আছে ইটো মাহত হৈ যাব কমপ্লিট আৰু নেক্সট ফেব্ৰুৱাৰী মাহত অপেনিং হৈ যাব। এইখিনি ঠাইত গাইছ ৰাতিপুৱা আহি খুব মজা লাগে এইফালে পুৰা কুঁৱলী বগা পৰি থাকে মই বহুত টাইম ৰখিলো ৰখাৰ পিছতহে ব্ৰিজখন মানে দেখা গৈছে তাৰমানে অলপ আগতে থাকি আছিল ব্ৰিজখন নেদেখা হৈছিল আৰু এইফালে পুৰা ব্ৰহ্মপুত্ৰত বৰ্তমান পানীয়ে নাই পুৰা চাফা হৈ আছে পানী বহুত দূৰত আছে আৰু এইবিলাক পুৰা খালী হৈ আছে মাটি ওলাই আছে আৰু ইয়াতে খোজকাঢ়ি বিৰাট ধুনীয়া লাগিছে খোজ কঢ়াৰ কাৰণে ধুনীয়া ঠাই আছে এনেকে বিৰাট মজা আৰু মানে আৰু ঠাইখিনিও কিন্তু গাইছ একদম সাংঘাতিক ধুনীয়া মজা ঠাই ভাল লাগিছে ইয়াত আহি।
গাইজ ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰিব। অ'কে বাই বাই।